আমাকতো ফিক্স পে কৰি দিছে আপোনালোকে মিটাৰ লগোৱা নাই আমাৰ ফল্ট নহয় ন এইটো কি হয় আপোনাৰ ফল্ট নহয় যিহেতু এতিয়াতো আপোনাৰ আপোনালোকক মই টাইম টু টাইম বিল দিয়াৰ পিছত আকৌ এক্সট্ৰাকে কেলে বিল দিম আকৌ আপোনালোকক প্ৰপাৰ্টিটো কি মোৰ APDCL কিন দিছে নেকি মোৰ প্ৰপাৰ্টিটো মোৰ পাৰ্চনেল প্ৰপাৰ্টিটো মোৰ গেট খুলি পেলাই মনে মনে আহি পেলাই পুৰণা মিটাৰ খুলি পেলাই নতুন মিটাৰ লগাতে যাব সেইটো আপোনালোকক কোনে অথৰিটি দিলে আপুনি মোক কওকচোন কোনখন ৰুলত লিখা আছে আপুনি মোক জনাই দিয়ক বুকলেটখন আপুনি মোক দিয়ক মেইল কৰি দিয়ক আপুনি এক্সট্ৰা আপোনাৰ 1 টকা এক্সট্ৰা পইচা কেনেকৈ এক্সট্ৰা নহয় আপুনি বস্তু এটা আপুনি ৰিচাৰ্জ এটা কৰিছে টিভি ৰিচাৰ্জ এটা কৰিছে ছাপ'জ বা মোবাইল ৰিচাৰ্জ এটা কৰিলে পাৰ মান্থ আপুনি মোবাইল ৰিচাৰ্জটো কৰিছে আকৌ এক্সট্ৰাকৈ আপুনি ৰিচাৰ্জ কৰিব নেকি মই আপোনাক সুধিছোঁ আপোনাক পাৰ্চনেলি সুধিছোঁ মই আপোনাক পাৰ্চনেলি এক্সাম্পল দিলোঁ আপুনি যেনেকৈ ক'লে নহয় মই এক্সাম্পলটো দিছোঁ আপুনি মোক ৰিটাৰ্ণ আনচাৰটো দিয়ক না মই সেইটোৱে এনচাৰটো দি আছোঁ ৰিটাৰ্ণ এনচাৰ আপুনি যেনেকৈ এক্সাম্পল দিলে মোবাইলৰ ৰিচাৰ্জ 1 মাহৰ আপুনি যেনেকৈ আপুনি 299 ৰিচাৰ্জ কৰিলে হয় নাই 299কে 3 মাহ ৰিচাৰ্জ কৰি আপুনি 3 মাহ 1 মাহ 2 মাহকে প্ৰত্যেক মাহে আপুনি 299 কৰিলে নহয় আপুনি চাওক 299টো আপোনাৰ যদি 1 মাহৰ প্লেন থাকে তাতকৈ আপুনি বেছি কাৰেণ্ট আপুনি ভেলিডিটি পাইছে হয় নেকি সেনেকুৱা আপোনাৰ চিষ্টেম মোবাইলত সেনেকুৱা চলে নেকি এইটো ছাৰ আপোনালোকেতো মোৰ গুৱাহাটী ঘৰততো আপোনালোকে চু কৰি পেলাই আপোনালোকৰ মানুহে ইয়াত লাইট লগাই থৈ গৈছে মোৰ মিটাৰ সেইটো এটা ডাইৰেক্ট ক্ৰাইম কৰিছে মই মানুহ নথকা অৱস্থাত মোৰ মিটাৰ খুলি পেলাই নতুন মিটাৰ লগাই থৈ গৈছে সেইটো মই কেছ কৰাই নাই এই ট্ৰান্সফৰ্মাৰৰ ওপৰত উঠি পেলাই মিটাৰ বিল বিচাৰেগৈ ট্ৰান্সফৰ্মাৰ লাষ্ট 3 মাহৰ এটা এভাৰেজ বিল নহয় ট্ৰান্সফৰ্মাৰৰ ওপৰত কেনেকৈ বিল ক'ৰ পৰা বিল ওলায় মোক কওকচোন কোনটো ট্ৰান্সফৰ্মাৰত বিল ওলায় হয় কওক ছাৰ চেক কৰিলোঁ বাৰু আপোনাৰ যিটো মাহৰ বিলৰ কথা ক'লে আপোনাৰ এইবাৰ যে আপোনাৰ 1325 টকাৰ বিলখন যে দেখুৱাইছে সেই বিলখন আপোনাৰ ছাৰ ফেব্ৰুৱাৰী 1325 টকাৰ বিল নহয় 1300 নহয় দেই 2000 কিমান আহিছে আমাৰ ইয়াতেতো আপোনাৰ ডিউ এমাউণ্ট 1325 টকাই দেখুৱাইছে 1325 টকাটো অহা নাই ইয়াতে মই ইয়াতে মই ফোনত চাই আছোঁ বস্তুটো ইয়াতে দেখাই আছে 2030 ৰুপিজ ডিউ ডেট দেখাই আছে 28 মাৰ্চ ঠিক আছে কনজিউমাৰ নাম্বাৰটো ছাৰ আকৌ এবাৰ জনাবচোন আপোনাৰ 193 মই চেক কৰিছোঁ বাৰু হেল্ল' হয় ছাৰ এইটো চেক কৰিলোঁ বাৰু আপোনাৰ 2030 দেখুৱাইছে ন বিলটো হয় এতিয়া দিব লগা বিলটো হয় আপোনাৰ বিলখন এখন খুলি চালোঁ বাৰু এইটো আপোনাৰ ফেব্ৰুৱাৰী মাহৰ বিল হয় ছাৰ মানে কি ফেব্ৰুৱাৰী মাহত মই বিল দিছোঁ দেখোন ফেব্ৰুৱাৰী মাহৰ বিলটো আপোনাৰ জানুৱাৰী মাহৰ বিলটোহে আপুনি ফেব্ৰুৱাৰীত দিছে বাকী ফেব্ৰুৱাৰী মাহৰ বিল মই জানুৱাৰী বিলটো মই কণ্টিনিউ দি আছোঁ নহয় তো ফেব্ৰুৱাৰী মাহৰ বিল কেনেকৈ 2000 টকা আহিব আপুনি মোক কওকচোন আপোনাৰ ছাৰ মই গম পাইছোঁ আপোনাৰ স্মাৰ্ট মিটাৰ লগাইছে নেকি স্মাৰ্ট মিটাৰ নাই লগোৱা এইটো ফিক্স পে হৈ আছে নাই ন হয় আপোনাৰ কি হৈছে মিটাৰটো ডিফেক্টিভ হৈ আছে আৰু ডিফেক্টিভ মিটাৰত আপোনালোকৰ এক্সেচিভ বিল বনায় মানে আপোনাৰ এজ পাৰ যিমান ৰিডিঙত বিল হ'ব লাগে ন ৰ'ব ৱেইট মই আপুনি বুজা নাই মই পাৰ মান্থ আপোনাৰ বিলটো দি আছোঁ হয়নে এতিয়া তেনেহ'লে ফেব্ৰুৱাৰী মাহৰটো বিলটো মই মাৰ্চত দিয়া নাই জানো দিছে হয় তেনেহ'লে মোৰ বিলটো আকৌ 2000 টকা আকৌ এক্সট্ৰা কেনেকৈ বিল আহিব মই সেইটো সুধি আছোঁ আপোনাক গম পাইছোঁ বাৰু ছাৰ কিন্তু আপোনাৰ কি হৈছে এই বিলখন আপোনাৰ এজ পাৰ ৰিডিঙত বনোৱা নাই তো আমাৰ ফালৰ পৰা এইটো চেক কৰিব পৰা নাযাব এইটো আপুনি SMR ৰ কথা পাতিব লাগিব ছাৰ কাৰণ যিহেতু আপোনাৰ মিটাৰটো বেয়া হৈছে ডিফেক্টিভ মিটাৰ দেখুৱাইছে ঠিক আছে নহয় শুনক আমাৰ তালৈ মানুহ গৈছিলে মানে ঘৰলৈ মানুহ গৈছিল ত' তাতে তেওঁলোকে মিটাৰটো যেতিয়া বেয়া হ'ল আমি কমপ্লেইন কৰোঁতে সেইটো আমি ফিক্স পে' কৰাই দিছিলোঁ তো মোৰ তাতে ঘৰত মানে মানুহ নাথাকে তো ফিক্স পে' এটা কৰি আছোঁ এইটো কণ্টিনিউ ফিক্স পে' দি আছোঁ তো পাৰ মান্থ মই বিল ক্লিয়াৰ দি আছোঁ আপোনালোকক 71 ৰুপিজটোতো মই বনাই পেলাই দিয়া নাই আপোনালোকে জেনেৰেট কৰিছে কাৰণে মই বিলটো দিছোঁ হয়নে নহয় গম পাইছোঁ বাৰু কিন্তু তাৰমানে আকৌ জেনেৰেট কৰি মই টাইম টু টাইম বিল দিয়াৰ পিছত আকৌ 2000 টকাটো ক'ৰ পৰা জন্ম হ'ল মই সেইটো বুজি পোৱা নাই গম পাইছোঁ কিন্তু বিলখন মই খুলি চাইছোঁ এইখন বিলখন আপোনাৰ 2 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈকে বিল বনাইছে ছাৰ 2030 টকা বিল কেনেকৈ বনাইছে মই ঠিক আছে এইটো মই কনজিউমাৰ তেনেহ'লে কেছ কৰিম কাৰণ এইটো বস্তু কেনেকৈ আপোনালোকে বিল বনাব এটা কাম কৰক আপুনি এবাৰ SMR লগত কথা পাতি চাওক যিটো চাব ডিভিজন আপোনালোকৰ SMR হয় SMR লগত কথা পাতিলে আপোনাক গোটেইখিনি ডিটেইলছত তেখেতে বুজাই দিব আপুনিতো গুৱাহাটীত পাতিলে হ'বনে নহয় কি ক'লে গুৱাহাটীত পাতিলে হ'বনে নহয় পাৰিব আপুনি কথা পাতিব পাৰিব নহ'লে আপুনি এবাৰ যিহেতু আপোনালোকৰ চাব ডিভিজনৰ শিৱসাগৰটো চাব SMR নাথাকোঁ নহয় আপুনি SMR লগত ফোনতো কথা পাতিব পাৰে ৱেবছাইটত আপুনি নাম্বাৰ পাব তেখেতৰ লগত আপুনি কনজিউমাৰ নাম্বাৰটো দি এবাৰ আপুনি তেখেতৰ লগত কথা পাতি চাব পাৰে ছাৰ ঠিক আছে তেতিয়া আপোনাক তেখেতে ডিটেইলছত বুজাই দিব বুজোৱাৰ পিছত যদি ক'ৰবাত যদি কিবা ফল্ট পাইছে তেতিয়াহ'লে আপুনি য'তে কেছ কৰে আপুনি ঘৰত এটা বিল দি আছে ধৰক পাৰ মান্থ আপুনি বিল দি আছে ৰেগুলাৰ দি আছে কোনো ডিউ ডেট নথকাকৈ বা লাষ্ট ডেট নথকাকৈ
তাত আপোনাৰ আকৌ বিল এটা এক্সট্ৰাকে ক'ৰ পৰা আহিব মই সেইটো কেনেকৈ হ'ব মানে মই আপোনাৰ হয়তো মই বুজি পোৱা নাই মানে 2030 বিলখন মই দেখিছোঁ আপোনাৰ 280 ইউনিটছত বিলখন বনাইছে কিন্তু এই মিটাৰটো ছাৰ আপোনাৰ ডিফেক্টিভ মিটাৰত আপোনাৰ কোনো ধৰণৰ বিল মানে আপুনি কিমান ইউজ কৰিছে কি হিচাপত ইউজ কৰিছে কেনেকুৱা ধৰণৰ বিল নাহে মিটাৰটো লাগিব নহয় বিল আহি আছে ন আপুনি কেনেকৈ কৈছে নাই আহা বুলি মই বিল দি থকাৰ মানুহটোৱে গম পাইছোঁ নহয় বিলটো মই দেখিছোঁৱে ন বিল পে'মেণ্ট কৰিছে কিন্তু মই ক'লোঁ কি ডিফেক্টিভ মিটাৰত আপোনাৰ এক্সপায়াৰ ৰিডিঙত বিলবোৰ নাহে তো তাৰে কাৰণে আপুনি এবাৰ SMR লগত কথা পাতি চাওক ছাৰ কি কাৰণে বিলখন তেনেকুৱা হিচাপত বনাইছে বাকীটো আপোনাৰ মই বিল গোটেইখিনি ক্লিয়াৰে দেখিছোঁ আপোনালোকৰ কোনোবা ছিনিয়ৰ আছে নেকি তাতে ৰ'ব এক ছেকেণ্ড আপোনাৰ লাইনত মই দি আছোঁ আপোনাৰ কলটো ট্ৰান্সফাৰ কৰিলে আপোনাৰ যিটো কানেকশ্যন মই আপোনাৰ ইয়াৰ আগৰ যিটো বিলবোৰ পাই আছিলে আপোনাৰ 778 তাতে বিলটো আপুনি ডাউনলোড কৰি চাব তাতে বিলবোৰ মানে এষ্টিমেটেড হৈ আছে আপোনাৰ মানে বুজা নাই আমি বিল দিয়াৰ পিছত এক্সট্ৰা পইচা দি থাকিব লাগিব নেকি এনেকৈ এক্সট্ৰা পইচা আপুনি যিমান কাৰেণ্ট ব্যৱহাৰ কৰিছে সিমান টকাৰ বিল বনোৱা নাছিলে কাৰণ আপোনাৰ মিটাৰটো মানে আপোনাৰ সেইটো আমাৰ ফল্ট নহয় আপোনালোকে মাহে দি আছে এটকালৈকে দেখাই আছে 1771 দেখাই আছে 705 দেখাই আছে তাতকৈ বেছি টকা কাৰেণ্ট ব্যৱহাৰ কৰিছে এইটো APDCLৰ কিবা আপোনাৰ মিটাৰটোৰ ৰিডিং সেইটো আমাৰ ফল্ট নেকি আমাকতো ফিক্স পে' কৰি দিছে আপোনালোকে মিটাৰ ল'ব না আমাৰ ফল্ট নহয় ন এইটো কি হয় আপোনাৰ ফল্ট নহয় যিহেতু এতিয়াতো আপোনাৰ আপোনালোকক মই টাইম টু টাইম বিল দিয়াৰ পিছত আকৌ এক্সট্ৰাকে কেলৈ বিল দিম আকৌ আপোনালোকক এক্সট্ৰা আপোনাৰ 1 টকা এক্সট্ৰা পইচা কেনেকৈ এক্সট্ৰা নহয় আপুনি বস্তু এটা আপুনি ৰিচাৰ্জ এটা কৰিছে টিভি ৰিচাৰ্জ এটা কৰিছে ছাপ'জ বা মোবাইল ৰিচাৰ্জ এটা কৰিলে পাৰ মান্থ আপুনি মোবাইল ৰিচাৰ্জটো কৰিছে আকৌ এক্সট্ৰাকে আপুনি ৰিচাৰ্জ কৰিব নেকি মই আপোনাক সুধিছোঁ আপোনাক পাৰ্চনেলি সুধিছোঁ মই আপোনাক পাৰ্চনেলি এক্সাম্পল দিলোঁ আপুনি যেনেকৈ ক'লে নহয় মই এক্সাম্পলটো দিছোঁ আপুনি মোক ৰিটাৰ্ণ আনচাৰটো দিয়ক না মই সেইটোৱে এনচাৰটো দি আছোঁ ৰিটাৰ্ণ এনচাৰ আপুনি যেনেকৈ এক্সাম্পল দিলে মোবাইলৰ ৰিচাৰ্জ 1 মাহৰ আপুনি যেনেকৈ আপুনি 299 ৰিচাৰ্জ কৰিলে হয় নাই 299কে 3 মাহ ৰিচাৰ্জ কৰি আপুনি 3 মাহ 1 মাহ 2 মাহকৈ প্ৰত্যেক মাহে আপুনি 299 কৰিলে নহয় আপুনি চাওক 299টো আপোনাৰ যদি 1 মাহৰ প্লেন থাকে তাতকৈ আপুনি বেছি কাৰেণ্ট আপুনি ভেলিডিটি পাইছে হয় নেকি সেনেকুৱা আপোনাৰ চিষ্টেম মোবাইলত সেনেকুৱা চলে নেকি সেইটো নহয় আপুনি 299 ৰিচাৰ্জ কৰাৰ পিছত আপোনাৰ আকৌ বিলৰ কথা বেলেগ আহে নেকি চিষ্টেমটো আপোনাৰ যিটো কানেকশ্যন হয় সেইটো আমি চেক কৰাৰ মতে সেনেকৈ পালোঁ শুনক আপোনালোকৰ কোম্পানী এইবিলাক নতংগী কথা কৈছে মুঠতে মই সেইটো বুজা নাই মোক মাহে মাহে আপোনালোকে বিল পঠিয়াইছে মই বিল দি আছোঁ হয়নে আপুনি সেইটোৱে কৈছে আপুনি অফিচৰ পৰা যিটো বিল পাইছে সেইটো বিল পে'মেণ্ট কৰিছে তো মোক কোনোবাই ইয়াতে ধামদামী কৰিব মই সেইটো বুজি পোৱা নাই মানে আপুনি চাওক ইয়াৰ আগতে যিটো আপোনাৰ মানে মানুহ গৈছিলে নেকি বিল দিব লগা বুজা নাই মানে এইটো আপোনাৰ জেনেৰেল মিটাৰ মানে মিটাৰ ৰিডাৰ যায় আপোনাৰ বিলখন দিবলৈ মানে অফিচৰ মানুহ যায় নেকি মিটাৰ বিলটো দিবৰ কাৰণে আপোনাৰ ঘৰলৈ নাযায় মই গুৱাহাটীত থাকোঁ মই বিলটো আপোনাৰ কণ্টিনিউ মোবাইলত আহি যায় নিজে অট'মেটিক আহি যায় আপুনিতো গম পাই চাগে তো মই বিলটো যেনেকৈ আহিছে মই সেনেকৈ দি আছোঁ এটকা লাগে এটকাও দি আছোঁ কমাইতো দিয়া নাই যে 71 হ'লে 71 দি আছোঁ 705 আহিছে 705 দি আছোঁ হয়নে নহয় আকৌ এক্সট্ৰাকৈ 2000 টকাটো ক'ৰ পৰা আহিছে মই সেইটো বুজি পোৱা নাই সেইটো মোক বুজাই দিয়ক চিধা চিধিকৈ কথাটো ক'লেই হ'ল আৰু চিধা কথা আগতে যেনে 700 টকা বিল আহিছিলে এইবাৰ আপোনাৰ 2000 টকা বিল এইটোৱে আপোনাৰ কুৱেশ্যন ন কেনেকৈ 2000 টকা আৰে শুনক মোৰ কথাটো মই বুজি পোৱা নাই আপুনি 2000 টকা বিল অহা নাই মোৰ বিল আহিছিলে 705 টকা সেইটোৱে মই কৈছোঁ আপোনাৰ আগতে এভাৰেজ বিল আপোনাৰ 700 টকাৰ ওচৰত আহি আছিলে ন আপোনাৰ আৰে শুনক না আপুনি বুজা নাই কথাটো 705 টকা আহিলে মই বিলটো 18 তাৰিখে দিলোঁ হয় আপুনি পে'মেণ্ট কৰিলে মই চেক কৰি আছোঁ আপুনি আপোনাক মই পে'মেণ্ট কৰিলোঁ মই কি বনাই পেলাই পে'মেণ্ট কৰিলোঁ নেকি আপুনি বনাই পে'মেণ্ট কৰা নাই আপুনি 705 টকা বিল আহিছিলে সেইটো 705 পে'মেণ্ট কৰি টকাটো দিলোঁ তাৰপিছত মই এতিয়া ফোনটো এনেই চাই আছিলোঁ পাওঁতে মই পালোঁ আকৌ 2030 টকা এইটো ক'ৰ পৰা জন্ম হ'ল মই সেইটো বুজি পোৱা নাই মানে সেইটো আপোনাৰ বিলটো আপোনাৰ মানে ৰিএষ্টিমেটেড কৰি দিলে আপোনাৰ আগতে যিটো 705 টকা ঠিক আছে আপোনালোকক ক'ত কি কণ্টেক্ট কৰিবলৈ কওক মোক লিখিত দিয়ক তাৰপৰা মই কনজিউমাৰ কেটত কেছ কৰিম কাৰণ কেলে আপুনি মোক ক'লে যে 299 যেতিয়া ৰিচাৰ্জ কৰে তাৰপিছত আপোনালোকে আকৌ বিল আহে এইটো আপুনি চাওক এতিয়া যেনেকৈ কেনেকুৱা চিষ্টেম হ'ব মই কৈ আছোঁ কথাটো এতিয়া আপোনাৰ যেনেকৈ বিলখন আপোনাৰ 2030 আমাৰ চিষ্টেমত দেখুৱালে এই বিলখন আকৌ আপোনাৰ ৰিএষ্টিমেট কৰিব পাৰে আকৌ চেঞ্জেছ হৈ যাব আপোনাৰ বিলখন আকৌ শুধৰাই দিয়া যাব আপোনাৰ বেছি হ'ব বা কম হ'ব আপোনাৰ কেনেকৈ আৰে মই বিল দিছোঁ না আপোনালোকে লাষ্ট ডেট যোনটো দিলে ৰ'ব 705 টকাটো আপোনালোকৰ অটো জেনেৰেট হৈছে নাই ইয়াতে মইতো বনাই পেলাই দিয়া নাই মই 18 তাৰিখে বিল দিছোঁ আপোনালোকে যিটো বিল খুজিছে মই সেইটোৱে দি আছোঁ হয়নে নহয় সেইটো 705 টকা যিটো পে'মেণ্ট কৰে আপোনাৰ APDCLে পইচাটো পাইছে কিন্তু সেই বিলখন আকৌ আপোনাৰ ৰিএষ্টিমেট কৰি দিলে আপোনাৰ মানে
না আকৌ নতুন বিল বনাই দিয়া গ'ল সেই 705 টকা বিলখন আপোনাৰ কেনচেল কৰি আকৌ নতুন বিল বনাই কেনেকৈ কেনচেল হ'ল মোৰ ইয়াত কেনেকৈ কেনচেল হ'ল আপোনালোকে বিলটো দিয়াৰ পিছত কেনেকৈ কেনচেল কৰিব এইটো APDCL চাৰ্ভাৰ চাব ডিভিজনে কৰিলে 2000 টকা কেনেকৈ বিল আহিব দুজন মানুহ থাকে তাত লাইটে নজ্বলে না হেৰি জ্বলে ফ্ৰিজ এটা আৰু মানে লাইট কেইটামানত আপোনাৰ ঠাণ্ডা দিনত আপোনাৰ ইমান বিল কেনেকৈ আহিব আপুনি মোক কওকচোন সেইটোতো আমিও ক'ব না আপোনালোকক ৰাখিছে সেইটো কাৰণে আপোনালোকে ক'ব লাগিব ন আমাক না আপোনাৰ স্মাৰ্ট মিটাৰটো আমি ক'ব পাৰিম আপোনাৰ স্মাৰ্ট মিটাৰ আৰে স্মাৰ্ট মিটাৰটোতো সেইটো বাৰু বাদ দিয়ক স্মাৰ্ট মিটাৰটো আপোনাৰ কোনো এতিয়া লগাবলৈ কাৰো অথৰিটিয়ে নাই আপোনালোকেতো মোৰ গুৱাহাটী ঘৰততো আপোনালোকে চু কৰি পেলাই আপোনালোকৰ মানুহে ইয়াত লাইট লগাই থৈ গৈছে মোৰ মিটাৰ সেইটো এটা ডাইৰেক্ট ক্ৰাইম কৰিছে মই মানুহ নথকা অৱস্থাত মোৰ মিটাৰ খুলি পেলাই নতুন মিটাৰ লগাই থৈ গৈছে সেইটো মই কেছ কৰাই নাই সেইটো ছাৰ আপোনাৰ মিটাৰটোৰ তাতে এটা লিখা থাকিব প্ৰপাৰ্টি অফ APDCL সেইটো আপোনাৰ APDCLৰ যেতিয়া মানে চেণ্ট্ৰেলৰ পাৰ্মিশ্যন আহিব আপোনালোকে কি ঘৰত মানুহ নাথাকিলে চু কৰি পেলাই লাইট লগাই নেকি মিটাৰ লগাই থৈ যায় নেকি সেইটো লিখা আছে প্ৰপাৰ্টি কেনেকৈ লিখা থাকিব প্ৰপাৰ্টিটো কি মোৰ APDCL কিনি দিছে নেকি মোৰ প্ৰপাৰ্টিটো মোৰ পাৰ্চনেল প্ৰপাৰ্টিটো মোৰ গেট খুলি পেলাই মনে মনে আহি পেলাই পুৰণা মিটাৰ খুলি পেলাই নতুন মিটাৰ লগাই থৈ যাব সেইটো আপোনালোকক কোনে অথৰিটি দিলে আপুনি মোক কওকচোন কোনখন ৰুলত লিখা আছে আপুনি মোক জনাই দিয়ক বুকলেটখন আপুনি মোক দিয়ক মেইল কৰি দিয়ক আপুনি আমাৰ APDCL ৱেবছাইটত ভিজিট কৰক www.apdcl ন বিল এখন ৰ'ব 1 ছেকেণ্ড এতিয়া সেইটো কথা আহাই নাই নম্বৰ 1 কথা হ'ল মই বিল 18 তাৰিখে দিছোঁ মই আকৌ নতুনকৈ বিল কিয় দিম আপোনালোকক এইটো আপোনাৰ আমাৰ মানে চাব ডিভিজনৰ ফালে যিটো চেক কৰিলোঁ সেই চেক কৰা মতে আপোনাৰ আপডেটখিনি আমি গম পালোঁ আপোনাৰ আপডেট আপোনালোকে কৰিব লাগিব আপোনালোকৰ ফল্ট হয় সেইটো মই বিল দিছোঁ এই মাহৰ আপোনালোকৰ বিল আহিছে মই বিল দিছোঁ আকৌ 2000 টকা মই কেলৈ দিম আপোনালোকক তেনেহ'লে আপুনি মোক কিছুমান ডিটেইল ক'ব লাগিব আপুনি কি ডিটেইলছ ক'ব লাগিব মিটাৰ শ' হৈছে কাৰেণ্ট ৰিডিংটো মোক ক'ব লাগিব কাৰেণ্ট ৰিডিং কেনেকৈ থাকিব মিটাৰটো বেয়া আপোনালোকৰ তাত লিখা আছে মিটাৰটো বেয়া হৈছে মিটাৰ বেয়া হৈছে ফিক্স পে' কৰি থৈ গৈছে আপোনালোকৰ মানুহ আহি পেলাই যদি আপোনাৰ আপোনালোকৰ মিটাৰ বিল কেনেকৈ দিম মই জন্ম দিব লাগিব মই নতুনকৈ আপুনি যদি গম পাইছে মিটাৰটো বেয়া হৈছে তেনেহ'লে সেইটোতো গম পাব আপুনি যিমান কাৰেণ্ট ব্যৱহাৰ কৰিছে সেইমতে বিল কেনেকৈ গম পায় আপুনি মোক কওকচোন বুজাই দিয়ক কেনেকৈ গম পায় মিটাৰ বেয়া হোৱাৰ পিছত লাইনটো কিমান কনজিউম হৈছে মই কেনেকৈ গম পাম আপুনি মোক বুজাই দিয়ক সেইটো আপোনাৰ মানে যিটো ট্ৰান্সফৰ্মাৰ থাকে ট্ৰান্সফৰ্মাৰ পৰা লাষ্ট 3 মাহৰ মই ট্ৰান্সফৰ্মাৰৰ ওপৰত উঠি ল'মগৈ নেকি আপুনি ট্ৰান্সফৰ্মাৰৰ কথা কৈছে মই ট্ৰান্সফৰ্মাৰৰ ওপৰত উঠি পেলাই বিল চামগৈ নেকি মোৰ ঘৰত আপুনি একো কৰিব নাই হয় আপুনি মিটাৰ চেঞ্জ আপুনি থাৰ্ড ক্লাছ কথা কৈ আছে শুনক ট্ৰান্সফৰ্মাৰৰ ওপৰত মিটাৰ বিল নাথাকে নহয় ট্ৰান্সফৰ্মাৰ আপোনাৰ নাম কি কওকচোন মোক মোৰ নাম আপোনাৰ মিণ্টু কলিতা হয় মিণ্টু কলিতা হয় হা আপুনি ট্ৰান্সফৰ্মাৰৰ ওপৰত উঠি পেলাই মিটাৰ বিল বিচাৰেগৈ ট্ৰান্সফৰ্মাৰ লাষ্ট 3 মাহৰ এটা এভাৰেজ বিল নহয় ট্ৰান্সফৰ্মাৰৰ ওপৰত কেনেকৈ বিল ক'ৰ পৰা বিল ওলায় মোক কওকচোন কোনটো ট্ৰান্সফৰ্মাৰত বিল ওলায় ঠিক আছে আপুনি এক কাম কৰক যিহেতু মানে কুৱেশ্যনবোৰ আপোনাৰ এনচাৰ কৰি আছে আপুনি এনচাৰটো যদি শুনিব বিচাৰে না আপুনি কৈ আছে ৰিচাৰ্জ কৰাৰ পিছত আকৌ ডাবল ৰিচাৰ্জ হয় এইবোৰ কি চিষ্টেমত আপুনি কৈ আছে কথা বুজি পাইছে নাই আপুনি মই বুজিছোঁ আপোনাৰ যদি প্ৰুফ লাগে মই আপোনাক প্ৰুফ দিব পাৰোঁ সেইটো কাৰণে আপোনালোকৰ চুপিৰিয়াৰ আছে নাই কোনোবা আছে নাই চুপিৰিয়াৰ কথা পাতিবৰ কাৰণে যোন মানে অকণমান মগজ আছে মানে কাৰোবাৰ ঠিক আছে আপুনি এক কাম কৰক মই আপোনালোকৰ GM কোনোবাতো আছে কোনোবা এজন পঢ়া শুনা মানুহটো আছে চাগে সেইটো আপুনি এক কাম কৰক ৰ'ব একচুৱেলি ট্ৰান্সফৰ্মাৰৰ ওপৰত উঠি মোক মিটাৰ চাব দিছে কি কথা কয় বে